বুলি ভাবিছিলোঁ, কিন্তু বাট ভিডিঅ'ৰ কিছুমান পাৰ্ট ডিলেট হৈ গ'ল, আকৌ যাই কিনে বনাইছোঁ। কিন্তু বাট এতিয়া দিব আছে কলাক্ষেত্ৰৰ ভিডিঅ', তো কলাক্ষেত্ৰ পাব। বৰ্তমান যিবোৰ দেখিছে এইবিলাক খেতি পথাৰ সেউজীয়া সেউজীয়া হৈ গ'ল। কেইদিনমান আগত দেখিছিলে আমাৰ পথাৰখনত দেখাইছিলোঁ যে গোটাই খালী আছিল, এতিয়া ইয়াৰে চব সেউজীয়া সেউজীয়া হৈ গ'ল। ইয়াৰো এটা সৰু চাই শ্বৰ্ট ভিডিঅ' চাই ল'ম। কিন্তু এতিয়া আপোনালোক মেইন কথাটো কওঁ। মেইন কথাটো হৈছে যে মই কলাক্ষেত্ৰত গৈছিলোঁ, তো কলাক্ষেত্ৰত যাই মানে চব ভিডিঅ' কৰি আছিলোঁ। ভিডিঅ' কৰি থাকোঁতে বাট মই পিছতহে গম পালোঁ যে তাৰে ভিডিঅ' মানে কৰা হয়, সেই ভিডিঅ' নাই। তো তাৰে ভিতৰৰ ভিডিঅ'বিলাক দিব নোৱাৰোঁ। তো বাহিৰৰ কিছুমান ভিডিঅ' মই বনাইছিলোঁ, তো তাৰে ভিডিঅ'বোৰ আপোনালোকে নিশ্চয় চাব। তো কলাক্ষেত্ৰ যিবোৰ গৈছে সেইসকলে নাচালে হ'ব, আৰু যিবোৰ যোৱা নাই তেওঁসকলে অকণমান চাই ল'ব এই ভিডিঅ'টো, কাৰণ বেছি দেখুওৱা নহ'ল, বাট যিখিনি দেখাইছোঁ বহুত ধুনীয়া আছে আৰু জেগাখিনি বহুতেই ভাল। আৰু মানুহ ঢেৰ মানুহ হৈছে, কাৰণ এতিয়া গৰমৰ বন্ধ হৈছে, তো সেইকাৰণে মানুহ বহুত আহিছে। তো ভিডিঅ'টো চাওক, আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি কাষত লাল কালাৰৰ ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰি দিব। তো ইয়াৰো এটা শ্বৰ্ট ভিডিঅ' চাই লওক। তো বলক চাই লওঁ এটা সেউজীয়া সেউজীয়া ধৰণীৰ শ্বৰ্ট ভিডিঅ'। এতিয়া ওলাই আহিছোঁ এটা ডাঙৰ ঘৰত, দেখা পাই থাকিব, চাই থাকক। হাজাৰ হাজাৰ মানুহ, বহুত পুৰণা পুৰণা বস্তু দেখাইছোঁ, আৰু এইফালে গোটাইকেইটা আহিছে চাওক। তো এতিয়া যাই আহিছোঁ সেই ৰুমটো। তো যাত্ৰা আৰম্ভ, সোমাই গ'লোঁ কলাক্ষেত্ৰ। চাওক এইফালে আমাৰ গোটাইকেইটাই আছে ভাগৰে যুগৰে, আৰু খাই বৈ লাহে কৰি ওলাই কিনে চাই লওঁ অলপ জাগা চাগা। দেখাই আহিছোঁ পূৰা ওপৰত যায়। তো চাওক কিমান মানুহ, হাজাৰ হাজাৰ মানুহ, তথাপিও আহি আছোঁ কলাক্ষেত্ৰত। বহুত দিনৰ মূৰত আহিছোঁ। চাওক বিউটিফুল নাজাৰা। চাওক কলাক্ষেত্ৰত যাত্ৰা সোমালোঁ। হয় দে। তো গাইজ গোটাইখিনি চালে কলাক্ষেত্ৰৰ, বিশেষ দেখুওৱা নহ'ল, যিখিনি দেখাইছোঁ বাহিৰৰ পৰা দেখাই দিছোঁ। আৰু মানে এতিয়া বতৰটো একদম বেয়া কৰি দিছে। তো ভিডিঅ'টো চালে, তো মানে ছায়েন্স মিডিয়ামৰ কিছুমান ভিডিঅ' আছে, মই সৰু শ্বৰ্ট ভিডিঅ' বনাইছিলোঁ, তো সেইকেইটাও লাষ্টত চাই লওক ধুনীয়া কৰে। তো ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰি দিব। তো বলক চাই লওক এতিয়া। আমি মানে কি কম, গৰম পূৰা ফাটাই দিছে, আৰু বৰষুণ দিয়া নাই। মোটামুটি খেতি শুকাই গৈছে। চাওক কিছুমান পানী আছে ডবলত, কিছুমানত নাইয়ে। চাওক তো সেইবিলাক মাটি শুকাই গৈছে, কি কৰিব এতিয়া। যাওঁ বৰষুণ দিব পাৰে। তো মানে বতৰটো একেবাৰে ক'লা কৰি আনিছে, আৰু বতাহ মাৰিছে, ধুনীয়া বতাহ মাৰিছে। তো ভাল লাগিছে বতাহবোৰ। মানে এনেকুৱা গীত এটা মনত পৰে। মাই গড। ঠিক আছে গাইজ, ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰি দিব, আৰু কাষত থকা লাল কালাৰৰ ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰি দিব।